আসসালামু আলাইকুম প্রিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে থ্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত ক্লাছ 10ৰ আৰবীৰ 3 নম্বৰ লেসন ইবনাতু ও উম্মুহা এই লেসনৰ অনুবাদ লৈ আনিছো আপোনালোকৰ কাৰণে। তো আহক দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক। প্ৰিয় বন্ধুসকল, ইবনাতুন ওয়া উম্মুহা এজনী জীয়ৰী আৰু তাইৰ মাক, এজনী ছোৱালী আৰু তাইৰ মাক। তো প্ৰথমে আহক আমি এইটো চাই লওঁ। তো মই একেবাৰে অনুবাদ লিখি দিছোঁ, আপোনালোকে জাষ্ট পৰৱৰ্তীত মিলাই ল'ব। খাত্তাবৰ পুত্ৰ উমৰ ৰাদিয়াল্লাহু তাআলা আনহু অথবা উমৰ ইবনুল খাত্তাব আপুনি এইদৰেও ক'ব পাৰে। খাত্তাবৰ পুত্ৰ উমৰ ৰাদিয়াল্লাহু তাআলা আনহু মুছলমানসকলৰ দ্বিতীয় খলিফা আছিল। তেওঁৱেই হিজৰী চনৰ সূচনা কৰিছিল আৰু মুহৰৰম মাহক ইয়াৰ প্ৰথম মাহ হিচাপে ধৰিছিল। তেওঁৰ ৰাজত্বকালত ইছলামী ৰাষ্ট্ৰ ডাঙৰ হৈছিল যেতিয়া আৰবসকলে শাম, ইৰাক আৰু ইজিপ্ত বিজয় কৰিছিল। এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। কান আমিন উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুৱে মানুহৰ খা খবৰ লোৱাৰ বাবে আৰু তেওঁলোকৰ অৱস্থা জানিবলৈ ৰাতি ঘূৰি ফুৰিছিল। এদিনাখন ৰাতি তেওঁ মদিনা চহৰৰ ৰাস্তাৰে গৈ আছিল। এনেতে এজনী মহিলাই তাইৰ ছোৱালীজনীক কৈ থকা শুনা পালে। কিবা এটা কৈ আছিল মহিলাজনীয়ে, এই কথা তেওঁ শুনা পালে। তো ইয়াৰ পৰা আৰম্ভ হ'ল। এতিয়া বাকী লেসন গোটেইখিনি জাষ্ট অনুবাদ চাই লওক, আপোনালোকে মিলাই লওক। মহিলাজনীয়ে কৈ আছিলে, আজি আমি যিখিনি গাখীৰ বজাৰত বিক্ৰী কৰিম সেই গাখীৰখিনি লোৱা আৰু তাত অলপ পানী মিহলাই দিয়া। ছোৱালীজনীয়ে তাইক কৈছিল, মানে তাইৰ মাকক কৈছিলে, হে মোৰ মা, আপুনি নেজানে নেকি যে নিশ্চয় এইটো ধৰ্মৰ পৰিপন্থী কাম, তাৰ মানে ধৰ্মৰ বিৰোধী কাম, আৰু নিশ্চয় বিশ্বাসীসকলৰ নেতা উমৰে আদেশ দিছে যে কোনোৱে যাতে গাখীৰত পানী নিমিহলায়। মাকে ক'লে, হে মোৰ ছোৱালী, পানী মিহলোৱা আৰু ভয় নাখাবা, কিয়নো নিশ্চয় উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে আমাক চাই থকা নাই। কিন্তু উমৰ ৰাদিয়াল্লাহু তাআলা আনহু পিছফালে, ঘৰৰ পিছফালৰ পৰা এইবোৰ চব শুনি আছিলে। তাৰ পিছত ছোৱালীজনীয়ে ক'লে, যদিও উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে আমাক চাই থকা নাই, কিন্তু আল্লাহে আমাক চাই আছে। এই কথাটোৱে উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুক আচৰিত কৰি পেলালে আৰু তেওঁ তাইৰ পৰিয়ালৰ পৰা যুৱতীজনীক খুজিলে, মানে প্ৰস্তাৱ দিলে। আৰু ইয়াৰ পিছত তাই তেওঁৰ উমৰৰ পুত্ৰ আসিমৰ স্ত্ৰী হৈছিল। এই যুৱতীজনীয়ে ন্যায় বিচাৰক খলিফা আব্দুল আজিজৰ আইতা আছিল। পৰৱৰ্তীত তেওঁ আইতা হৈছিলে আব্দুল আজিজৰ। তো প্ৰিয় বন্ধুসকল, এইটো আছিলে ক্লাছ 10ৰ লেসন 3 ইবনাতু ও উম্মুহা। বহুতে কমেণ্ট কৰিছিলে যাতে মই যিমান সোনকালে পাৰোঁ ভিডিঅ' আপলোড কৰোঁ। তো এই আছিল অনুবাদ। আৰু অন্যান্য কোন লেসনৰ আপোনালোকৰ ট্ৰান্সলেশ্যন লাগে অৱশ্যই কমেণ্টত মেনশ্যন কৰিব। তো আজি এই পৰ্যন্ত আকৌ এক নতুন ভিডিঅ'লৈ উপস্থিত হ'ম ইনশাআল্লাহ।